I'm running out of time, every day goes by so fast. And every moment counts, baby, I don't wanna miss a thing. We can sleep under the stars, we can sleep under the stars, or hang out in hotel bars, driving somewhere in your car. We can sleep under the stars, we can sleep under the stars, under the stars. নমস্কাৰ মই নীলপল আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছো আৰু আছো গুৱাহাটী আহিছিলো এটা বিশেষ কাৰণত লগতে মোৰ বন্ধু নিতুল এই নতুন গান শুভমুক্তি হ'ব গধূলিকে আপোনালোকে সকলোকে চাব নিতুল দাধৰা বুলি ইউটিউব চেনেল আছে এইটো জানেই লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু এতিয়া আমি গুৱাহাটীখন অলপ ফুৰো গুৱাহাটী চাওঁ ক'ত যাব পাৰো তাকে চাওঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্তমান আমি গৈ আছো সায়েন্স মিউজিয়াম গুৱাহাটী বৰ্তমান আছো আমি সায়েন্স মিউজিয়ামত গুৱাহাটী আৰু এইবোৰ দেখিছে ভিতৰলৈ যাওঁ কি দেখাওঁ আপোনালোকক প্ৰথমবাৰৰ কাৰণে এই বিজ্ঞান কেন্দ্ৰলৈ আহিছো আৰু বহুত ভাল লাগিছে আটাইতকৈ আৰু ইয়াত কিছুমান নেদেখা বস্তু আছে আৰু বিজ্ঞানৰ কিছুমান বস্তু ইয়াত বনাই থৈ দিছে আৰু ভিতৰত কি আছে সেইটো সোমোৱাই নাই ভিতৰত আমি চামগৈ লাহেৰিয়ে আৰু এই মোৰ নিতুল আছে মোৰ লগৰ আৰু কেনেকুৱা লাগিছে ইয়াত বহুত ভাল লাগিছে আহি জেগাখিনি বহুত ডাঙৰ ধুনীয়া আৰু ভিতৰত সোমাব আছে আমি লাহেৰিয়ে ভিতৰলৈ গৈ আছো আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো I'm running out of time, every day goes by so fast. And every moment counts, baby, I don't wanna miss a thing. We can sleep under the stars, we can sleep under the stars, or hang out in hotel bars, driving somewhere in your car. We can sleep under the stars, we can sleep under the stars, under the stars. এতিয়া আমি আছো ওয়ার্ল্ড অফ ফিশেস ইয়াৰ এটা ঘৰ ইয়াত বিভিন্ন প্ৰজাতিৰ বিভিন্ন ধৰণৰ পৃথিৱীৰ বিভিন্ন ধৰণৰ মাছবোৰ একুৰিয়ামত ভৰাই থৈ দিয়া হৈছে এইবোৰ দেখিছে আপোনালোকে কিমান মাছ অসংখ্য মাছ মানে হিচাপ কৰিব নাই একোটো চিনি নাপাওঁ সাগৰীয় মাছ পৰা আদি কৰি সকলো ধৰণৰ মাছ থৈ দিয়া হৈছে এতিয়া মিউজিয়ামৰ ভিতৰত আছো আমি আৰু চাওক এইটো হৃদপিণ্ড মানুহৰ হৃদপিণ্ডটো কিমান ধুনীয়াকৈ সজাই থৈ দিছে আৰু ইয়াত নাচাবলগীয়া কিমান বস্তু আছে ন কৈছো ন একদম সবফালে যদি আপোনালোক ঘূৰে এদিন আহি পিনি এদিনত আপোনাৰ গোটেই দিনটো লাগিব চাবলৈ ইমানে নাচাবলগীয়া বস্তু আছে ভিতৰত
আমি এফালৰ পৰা চাই গৈ আছোঁ, গধূলি হৈ গৈ আছে। যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কেমেৰাত বন্দী কৰিছোঁ ফটোবোৰ। আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব ভিডিঅ'টো।